नमस्कार बंधुসকল मिशन बसुंधरा 2.0 ভিতৰত আপুনি এক সোনা মাটি মেডিকৰণ বা মাটিৰ কাৰেকশন বা আপোনাৰ নাম কাৰেকশন কৰাৰ বাবে কি কি ডকুমেন্টস লাগিব আজিৰ ভিডিঅত এই বিষয়ে আলোচনা কৰিম গতিকে ভিডিঅটো হেকলৈ চাই থাকক সো फ्रेंड्स মই আহি গৈছো কম্পিউটাৰ স্ক্ৰিনত আপুনি ইয়াত তাৰ পিছত আপুনি যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব আহি সাৰ্চ কৰিব আপুনি ইয়াত আহি সাৰ্চ কৰিব RTPS আসাম সার্চ করার পিছত বন্ধুসকল আপনার সন্মুখত প্রথমত যেটো লিঙ্ক খোল খাব সেইটো অপশনত ক্লিক কৰিব চাওক ইয়াত লিখা আছে rtps.assam.gov.in এই অপশনত বন্ধুসকল আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত অলপ সময় লোডিং হোৱাৰ পিছত এনেকুৱা আহিব আপুনি এটো ওপৰৰ পৰা ক্লোজ কৰি দিব ক্লোজ কৰাৰ পিছত চাওক ইয়াত লিখা আছে মিশন বসুন্ধৰা 2.0 মোৰ মাটি মোৰ অধিকাৰ एप्लिकेशन डेट 14 नवेम्बर 2022 পৰা আপুনি জানুৱাৰী 10 2023 লৈকে সো फ्रेंड्स তাৰ পিছত আপোনালোকে ইয়াত ওপৰত চাব এটা অপচন আছে সাৰ্ভিসেস এটা অপচন আছে এই অপচনত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত আৰু এটা অপচন খোল খাই যাব বন্ধুসকল ইয়াত চাওক সাৰ্ভিসেস अवेलेबल ऑनलाइन এই অপশনত আপোনালোকে ইয়াৰ পিছত ক্লিক কৰিব ক্লিক কৰাৰ পিছত বন্ধুসকল অলপ সময় লোডিং হ'ব তাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা পেজ আহিব তাৰ পিছত আপুনি অলপ তলত চাব এটা অপশন আছে ৰেভিনিউ এণ্ড ডিজাস্টাৰ মেনেজমেন্ট এই অপশনত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত বন্ধুসকল আপোনাৰ সন্মুখত এনেকুৱা বহুত আহি যাব তাৰ পিছত আপুনি ইয়াৰ পৰা চাব পাৰে এলটমেন্ট সাৰ্টিফিকেট টু পিৰিয়ডিক পাট্টা এৰিয়া কাৰেকশন তাৰ পিছত সাৰ্টিফিকেট কপি অফ জমাবন্দী অৰ ৰেকৰ্ডছ অফ ৰাইট অবলিক চিঠা সো फ्रेंड्स ইয়াৰ পৰা আপোনাৰ যেটো কৰিব লাগে হেতু কৰিব মোবাইল নেম কাৰেকশন মোবাইল নাম্বার আপডেট এই সকলোবোৰ ইয়াত আছে সো আপুনি যেটো কৰিব জাস্ট আপুনি ইয়াত এপ্লাইত ক্লিক কৰিব সো আপোনাৰ মই এটো ভিডিওত দেখুৱাম আপুনি একশনা মাটি মেডিকৰণৰ বাবে কি কি ডকুমেন্টস লাগিব তাৰ বাবে আপুনি ইয়াত এটা অপচন আছে চাওক কনভাৰসেশন অফ ল্যান্ড ফ্ৰম এনুৱেল পাট্টা টু পিৰিয়ডিক পাট্টা এই অপচনত আপোনালোকে এই অপচনৰ সন্মুখত চাওক এটা অপচন আছে এপ্লাই এই অপচনত ক্লিক কৰিব এই এপ্লাই অপচনত ক্লিক কৰাৰ পিছত অলপ সময় লোডিং হ'ব তাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা এটা অপচন আহিব পেজ খোল খাব সো বন্ধুসকল ইয়াত গাইডলাইনত আছে all the star mark field are mandatory and need to be filled up so বন্ধুসকল ইয়াত গাইডলাইন কি কেনেকৈ হ'ব লাগিব আপোনাৰ ডকুমেন্টস বোৰ 2 MB ৰ ভিতৰত হ'ব লাগিব তাৰ পিছত PDF বা JPG হ'ব লাগিব বেলেগ হ'ব নোৱাৰে সো ইয়াত সকলোবোৰ গাইডলাইন আছে তাৰ পিছত আপুনি ইয়াত চাব এটা অপচন আছে ৰিকোয়াৰমেন্ট সো আপোনাৰ এক সোনা মাটি মেডিকৰণৰ বাবে কি কি ডকুমেন্টছৰ প্ৰয়োজন হ'ব ইয়াত ৰিকোয়াৰমেন্ট অপচনত ক্লিক কৰিলে আপুনি চাব পাৰে সো বন্ধুসকল ইয়াত চাওক সাপোৰ্টিং ডকুমেন্টছ এটা অপচন আছে এই সাপোৰ্টিং ডকুমেন্টছত চাওক কেইটা ডকুমেন্টছ লাগিব টোটাল 5টা ডকুমেন্টস লাগিব ইয়াত এক নম্বৰত আছে লেটেস্ট ল্যান্ড ৰেভিনিউ ৰিসিপ্ট আপোনাৰ নতুন খাজনা ৰচিদ হ'ব লাগিব তাৰ পিছত আপোনাৰ দুই নম্বৰত আছে কপি অফ এনুৱেল পাট্টা তাৰ পিছত আপোনাৰ একশনা মাটিৰ কাগজটো হ'ব লাগিব তাৰ পিছত তিন নম্বৰত আছে ট্ৰেছ মেপ উইথ প্ৰপাৰ ডেমাৰ্কেশন সো फ्रेंड्स এটো আপোনাৰ সাৰ্কেল অফিচৰ পৰা দিব মণ্ডলে দিব এটো তাৰ পিছত 4 নম্বৰত আছে সিটা কপি অফ দা শিডিউলড ল্যান্ড এটো আপোনাৰ জমাবন্দী কপি দিলেই হ'ব তাৰ পিছত 5 নম্বৰত আছে আইডেন্টিটি প্রুফ আপুনি ইয়াত যিকোনো এটা গভৰ্ণমেন্ট আইডেন্টিটি প্রুফ দিব পাৰে যেনে আধাৰ কাৰ্ড ভোটাৰ আইডি কাৰ্ড পেন কাৰ্ড এইবোৰ দিব পাৰে তাৰ পিছত তলত চাব পাৰে এই কামবোৰ আপুনি 90 ডেজৰ ভিতৰত তেওঁলোকে সম্পূৰ্ণ কৰিব তাৰ পিছত ইয়াত ফিস আছে আপুনি যদি ৰুৰাল এৰিয়াৰ পৰা বিলং কৰে তেনেহলে আপোনাৰ একো ফিস দিব নালাগে আৰু যদি আপুনি আৰবান অৰ্থাৎ টাউনৰ হয় তেনেহলে আপোনাৰ পাৰ কঠা 500 ৰ পৰা আৰম্ভ কৰি 5000 টকা লৈকে যাব সো তাৰ পিছত আৰু এইবোৰ ডকুমেন্ট মানে কেইটা পেজ ওলাই দিব হেতু দোকানীৰ ফিস হয় এটো সো फ्रेंड्स মই পৰৱৰ্তী ভিডিওত আপোনালোকক দেখুৱাম কেনেকৈ আপুনি এক সোনা মাটি মেডিকৰণৰ বাবে অনলাইনত আবেদন কৰিব তাৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে পৰৱৰ্তী ভিডিওটো আপুনি পাই যায় সো থ্যাঙ্কস ফৰ ওয়াচিং জয় আই অসম।